আপোনালোকৰ মোৰ খবৰ ভাল আগৰ নিচিনাকৈ আৰু আপোনালোকৰ খবৰ ভাল বুলি আশা কৰিছোঁ। ত' আজি ইঠাইলৈ মাতিছে আমাৰ গাঁৱতে আৰু কিয় মাতিছে দেখাম বাৰু। তেওঁলোকে ক'লে কি ভিডিঅ' এটা বনাই দিবা। চ' মই গ'লোঁ। চ' এতিয়া যাম আৰু যাই চব দেখাই আছোঁ। চ' মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় আপোনালোকে চব কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। চ' ব'লক যাওক। আৰু মোক মাতিছিল অংগনাবাদীলৈ যাওঁ বোলা এখন যাত্ৰালৈ, মানে ভিডিঅ' কৰিবৰ কাৰণে মাতিলে আৰু ফটো দুটামান ক্লিক কৰিবলৈ মাতিছে। মোক কৈছে কি ইউটিউবত দি দিবা। চ' ময়ো বনালোঁ আৰু মানে মোৰ এনেকৈ বনোৱা হোৱা নাই আৰু লাজ লাগে বনাবলৈ, তথাপিতো বনাইছোঁ আৰু তেওঁলোকে কোৱাৰ কাৰণে তেওঁলোকৰ কথাটো ৰাখিলোঁ। আৰু কেনেকুৱা হৈছে কি হৈছে মই নাজানো, আপোনালোকে কিবা যদি ভুল দেখে কমেণ্টত জনাব। চ' মোৰ লগত বলক আৰু কণ শিশুকেইটাৰ লগত আপোনালোকেও চাই থাকক আৰু এনজয় কৰক ভিডিঅ'টো। এই আমাৰ গোটেই বিশ্বজুৰিত যিটো ক'ভিড পৰিস্থিতি হৈছিল, সেইকাৰণে মানে চব কলেজ স্কুল আৰু শিক্ষাবিলাক অংগনবাদীবিলাক চব বন্ধ কৰি দিয়া হৈছিলে। আৰু এতিয়া লাহে লাহে যেতিয়া পৰিস্থিতিবিলাক ভাল হৈ আহিছে, সেইকাৰণে মানে 2022 মাৰ্চৰ পৰা মানে অংগনবাদী খোলা মানে নিৰ্দেশ দিছে। আৰু সেইকাৰণে অংগনবাদীলৈ যাওঁ বোলা বুলি এখন মানে যাত্ৰা কৰিছে। সেইকাৰণে মানে বিশেষ নামটো কোৱা তোমাৰ? কি নাম তোমাৰ? আৰু তোমাৰ নাম কৈ দিয়া নামটো। আৰু তোমাৰ নাম নাহৰ। আৰু তোমাৰ নাম কি নাম? আৰু তোমাৰ নাম ধুনু। ধুনু বেগ আনছা তুমি, মোক দিবা দে বেগটো। দিবা বেগটো লৈ যাম দে বেগটো মই আজি যাতে। তোমালোকে স্কুলত আহিবা আজিৰ পৰা অংগনবাদী আহিব লাগিব। আজিৰ পৰা দায়িত্ব বাঢ়িল বাৰু। ল'ৰাক লৈ আহিব লাগিব। আহিবা না স্কুলত? আহিবা না সদায় আহিবা দেই। আহিম বুলি আহিম। ABC মাতা জানো? মাতাছো অলপ। AB মাতা মাতাছো।
বাইদেউ কওক কিমান বছৰ হ'ল স্কুলখন খোলা? অংগনবাড়ী 2010 চনৰ ডিচেম্বৰত জইন কৰিছোঁ। আজিৰ পৰা 2 বছৰৰ মূৰত অংগনবাড়ী খুলিল, সেয়েহে বহুত ভাল লাগিছে। শিশুক যোগদান কৰি মই বহুত সুখী। আজিৰ পৰা অংগনবাড়ী খোলা হ'ব। ধন্যবাদ।